ধুনীয়া কালাৰ আহিছে এতিয়া আৰু বঢ়িয়া সুগন্ধি আছে। এই ভাল হোৱা বুলি কৈছে। বেলেগ ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আজি মই এটা ৰেচিপি এটা ৰাখিছোঁ, মানে গাহৰি ৰেচিপি এটা ৰাখিছোঁ। এইটো মই কেনেকৈ বনাওঁ, কি কৰোঁ, আপোনালোকে ভিডিঅ'ত চাই থাকক, মই দেখাই আছোঁ। ফ্ৰাই দিছোঁ, এইটো ফ্ৰাই হোৱাৰ পিছত বনাম মই বাৰু এতিয়া যোগাৰ কৰিছোঁ। বইল দিয়া হৈ আছে এতিয়া, তাৰমানে গাহৰিটো বইল কৰি আছোঁ। বইল হোৱাৰ পিছত আমি ভাজিম। চাবৰে বইল দিলে মানে কি হয়, বীজাণু কিছুমান লেতেৰা ক'লা কিবাবিলাক ওলাই যায়, সেইবিলাক ধৰে মানে গাহৰি খাব ভালো হয় আৰু বেমাৰ ইমান নহয়। এইটো বইল হৈ গ'ল, এতিয়া মই শৰাইটো ৰাখি দিম। বইলটো হৈ গ'ল এতিয়া। আৰু এইটো মানে পুৰত তেল হৈছে, 70 কেজি গাহৰি হয় এইটো, তেল হৈছে। আমাৰ গাঁৱৰ এজন মানুহে কাটিছে, গৰম হৈছে আৰু তেল লাগিব। মই তেল অলপ দি দিওঁ। গাহৰি বেছি তেল নালাগে, অলপ দিলে হ'ব। তেলটো দি দিলোঁ। তাৰপিছত মই ইয়াত কাটি ৰখা হৈছে আলু, তাৰপিছত বিলাহী, কাটা জলকীয়া আৰু এইটো পিঁয়াজ আৰু এইটো মছলা, মানে আদা ৰহুন পিচি লৈছোঁ। তাৰপিছত এতিয়া মই ফাৰ্ষ্ট তেলটো গৰম হোৱাৰ লগে লগে পিঁয়াজটো দি ল'ম। পিঁয়াজটো অলপ ভাজি ল'ব লাগিব। গৰম হৈছে, মই পিঁয়াজটো দি দিওঁ। পিঁয়াজটো দি দিওঁ, গৰম হৈ গৈছে। জুইটো এতিয়া কমাই দিওঁ, অলপ কমাই দিব লাগিব জুইটো। ভাজিলে মানে অলপ কমাই দিব লাগে। কাটি থোৱা জলকীয়াকেইটা দি দিম। জলকীয়াকেইটা দি দিলোঁ। পেষ্টটো ধুনীয়াকৈ ভজা হৈছে আৰু দি দিলোঁ। ভাজি লওঁ, অলপ আলুটো ভাজিব লাগিব। আৰু গাহৰি বনোৱা বহুত ধৰণৰ ষ্টাইল, বহুত মানে যেনেকৈ পাইছে বনাওঁ। মই এনেকৈ বনালে অলপ লাৰি দিওঁ। এতিয়া দিওঁ মছলাখিনি দি দিওঁ। মছলাখিনি দি দিওঁ আৰু এতিয়া বিলাহীটো দি দিওঁ। বিলাহীটো দি দিওঁ। লাৰি দিওঁ। 5 মিনিট দি দিওঁ। আলুটো সিজাই লওঁ। আলুটো সিজিলে মানে বঢ়িয়াকৈ বনাই ভাল লাগিব। মই ঢাকনিখন গুচাই দিছোঁ। সোৱাদ অনুসৰি নিমখটো যিমানখিনি লাগে সেইখিনি দিব। মোক সেইখিনি লাগিব, সেই দিছোঁ নিমখটো। তাৰপিছত হালধিটো দি দিলোঁ। বইল কৰি থোৱা গাহৰিখিনি ঢালি দিম। দি কিনে অলপ লাৰি দিম। ভালদৰে গোটেইখিনি মছলা মিক্স হৈ যোৱাকৈ লাৰি থাকক। 2 মিনিটমান এনেকৈ লাৰি থাকক, তেতিয়াহে ভাল হ'ব। আৰু মই পেকেট মছলা ব্যৱহাৰ কৰা নাই। ধুনীয়া কালাৰ আহিছে এতিয়া আৰু বঢ়িয়া সুগন্ধি বাছ ওলাইছে। আৰু তোমালোকৰ খাব লাগিছে নেকি দেখি কিনে? যদি দেখি খাব লাগিছে জনাই দিব। ইয়াত অলপ পানী দিওঁ, কেৰাহীটো ভালকৈ সিজিব। পানীটো দিলা দি কিনে অলপ ঢাকন দি দিছোঁ। এতিয়া ধুনীয়াকৈ সিজি উঠিব। আৰু জুইটো অলপ বঢ়াই দিছোঁ। বঢ়িয়া ধুনীয়া হ'ব গৈছে আৰু এতিয়া দেখিয়ে কিবা খাব লাগিছে। ইমান ধুনীয়া বাছ ওলাই আছে নহয়, কি ক'ব নহয়। যাতে অলপ বেছি নাই আৰু 10 মিনিটমান পিছত উঠাই আনিব পাৰিম আৰু কেৰাহীৰ পৰা। খাব লাগি আছে কিবা। আলুটো ধুনীয়াকৈ সিজি গৈছে। দেখিটো ভালে লাগিছে, খাই বা কেনেকুৱা লাগে সেইকাৰণে জনাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মই ৰেচিপিটো বনাইছোঁ। যদিহে ভাল লাগে ৰেচিপি বনোৱা ভিডিঅ'টো, যদি ভাল লাগে আপোনালোকৰ প্লিজ কমেণ্টত জনাই দিব। নেক্সট ভিডিঅ'লৈ আকৌ শ্বেয়াৰ কৰিম। হৈছে আৰু লাষ্ট ধনিয়া অলপ দিলোঁ। আমাৰ ৰেচিপি খতম হোৱা হৈছে। আপোনালোকে খাই কিনে জনাই দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকৰ। এতিয়া টেষ্ট কৰি লওঁ। কেনে হৈছে?
এই ভাল হ'বলৈ কৈছে এই বনাব মানে আহিলোঁ মানে নেক্সট আৰু বনাব লাগিলে ময়ে বনাম আৰু মাহে কিনে জনাই আছোঁ আপোনালোকক এইটো গাহৰি এই তেলটোৱে মেইন আৰু গাহৰিৰ তেলটো বুলি মানে বেয়া অকণমান মানে তেলটো